আছো। মোৰ নাম লিমন শৰ্মা। মোৰ কবিতাৰ শিৰোনামা পাগলাদিয়া জাউৰচি মাছক যা, কবি শান্তনু শৰ্মা। গাঁৱৰ ঘৰক গেইলি খুৰীৰ হাই হালতে বস্তু লেপটিকাৰী। আজি বা খুৰী কি ৰান্ধছি, উহা চাউলৰ মহময়া গন্ধত পেটৰ কেঁচি কুমটি মাতবা ধৰে। নাজনো ভাখৰিত ধানে কেইমাহতে, খেইতাৰৰ ঘৰ আবুহঁতৰ ঘৰ, চপকা লাগি এইবাৰ ৰাঙাটো মৰিল, চহৰা পকাই খালাক পথ্ৰত ধান। আইতাজাৰ দৰে ইবান নাপলো, চৌকাৰ ওপৰত চাংলিত সুখ শুকনা মাছৰ কণ। আটাৰ পিতাক জ্যেষ্ঠে ৰূপধন শৰ্মা, বাক খেদছিল দুভাগ ৰাতি, চপাৰতে চাং গলি ৰখি। এনাই মৰাত পতান, বুঢ়া বেহিয়াৰ যুক্তি, সনাহন গাঁও ৰূপাহন গায়া, বৈকুণ্ঠত যাবা পাহেৰিছিল বিষ্ণুপ্ৰিয়া, আদাৰত খহি যাব জান আদাৰ মালিকী। সেই গাঁও সেই গায়া আজিও আছে না ভায়া, কোনেও কবা নৰা কাৰ হাপত কি হল। ঢেঁকীগুছি নীল হল, বকা চাউল নেকা হল, ঘৰে প্ৰতি ছাদ হল। তিনিদিনা বিহহৰি পূজা, তাৰিণী ৰাইনাপালি আছিল অজা। সভা গেল পূজা গেল, অ' ওজা ক'ত ভাই দিলি তই লক্ষিন্দৰ ভেল। গৰুৰ মুতে পিছল কৰা ৰাস্তা, কোনোদিনে বিক্ৰী নাজা মোৰ গাঁওখান আজিকালি বৰ সস্তা। কাণ নাঙল কাৰ মাটি, আধ্যা খাওঁতে আধ্যা পৰিল, মৰকুইচাই ধৰা খেতি। হাই মোৰ ভোট খোজা চৰকাৰৰ হাইব্ৰিড, গছৰ তলত মঙল পাঠা ইটা, বাবুলাৰ দোকানৰ জুৱাৰ আড্ডা। আবুৱে নাইটিৰিহঁতক শুনিছলি কি সাধুকথা, গাঁওখান মৰি ভূত হ নাই ৰ ইটাও। আবুৱে কয় ভাল কৰি চাও, কাঠাণ্ডা ফুলছি, ৰ'দত হুনুলুডাল কিমান থৌগা দেখা হৈছি। সিপাৰৰ চৰে ইপাৰে আইছি, ইপাৰৰ চৰে গেইছি সিপাৰে, দেখা নাই বৈধানে ঠেকছিছি আজি ৩ দিন। হু ল, এই জাৰা বেহাই মুঠা ল, ঘৰপা পলাব, পাগলাদিয়া জাউৰচি মাছক যা তাৰাতাই। ধন্যবাদ।